আপুনি চাগে ইতিমধ্যে আজি থাম্বনেল খচাই গম পালা আজি আমি কোনটো টপিকৰ ওপৰত কথা পাতিম হয় আপুনি ঠিকই দেখিছে আজি আমি কথা পাতিম আপোনাৰ মোবাইলটো কিয় গৰম হয় বা আপুনি মোবাইলটো গৰম হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰিব মই আপোনাক কোনো Google Play Store পৰা এপছ ডাউনলোড কৰিবলৈ নকওঁ বা আপোনাক কোনো সেটিং অন কৰিবলৈ নকওঁ একদম সহজ পাঁচটা টপিক কম এই পাঁচটা টপিক যদি আপুনি ভালদৰে ফলো কৰে তেন্তে আপুনি আপোনাৰ মোবাইলটো হেং হোৱাৰ পৰা বা আপোনাৰ মোবাইলটো গৰম হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব তো নমস্কাৰ মই মনোজ দতিয়া আৰু আপুনি চাইছে আপোনালোকৰ ইউটিউব চেনেল টেকনিক্যাল মনোজ তো ব্লগ দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিলে আৰু লগত থকা বেল আইকনটো টিপি দিয়ক মই আপোনালোকৰ ওচৰলৈ ইউটিউব ৰিলেটেড ভিডিও আৰু এনেকুৱা নতুন নতুন টপিকৰ ওপৰত ভিডিও লৈ আহো তো ব্লগ আৰম্ভ কৰোঁ তো আজি আমি কথা পাতিব অহা ফাৰ্ষ্ট টপিকটো হৈছে আপুনি কেতিয়া আপোনাৰ মোবাইলটো চাৰ্জত ৰাখি ইন্টাৰনেট ব্যৱহাৰ নকৰিব যদি আপুনি আপোনাৰ মোবাইলটো চাৰ্জত ৰাখি ইন্টাৰনেট ব্যৱহাৰ কৰে তেন্তে আপোনাৰ ইয়াৰ পৰা তিনটা লছ হ'ব পাৰে ফাৰ্ষ্ট হৈছে আপোনাৰ মোবাইলটো হেং মাৰিব পাৰে দ্বিতীয়টো হৈছে আপোনাৰ মোবাইলটো গৰম হৈ যাব পাৰে আৰু তৃতীয়টো হৈছে আপোনাৰ মোবাইলটো যিমান বেটাৰী আগত লাষ্টিং দিছে সিমান বেটাৰী লাষ্টিং নিদিব পাৰে নেক্সট টপিকটো হৈছে আপুনি কেতিয়া আপোনাৰ মোবাইলৰ অনাগতীয়াল এপছ বিলাক ৰাখি নথব মানে আপুনি যোনবিলাক এপছ ব্যৱহাৰ নকৰে সেইবিলাক এপছ আপুনি আপোনাৰ মোবাইলত ৰাখি থলে আপুনি যেতিয়া ইন্টাৰনেট ব্যৱহাৰ কৰিব তাৰ পৰা আপোনাৰ মোবাইলটো হেং মাৰিব পাৰে নাইবা আপোনাৰ মোবাইলটো গৰম হৈ যাব পাৰে টপিকটো হৈছে আপুনি কেতিয়া আপোনাৰ মোবাইলৰ ইন্টাৰনেট মেমৰি ফুল কৰি নাৰাখিব যদি আপুনি আপোনাৰ মোবাইলত ইন্টাৰনেট মেমৰি ফুল কৰি ৰাখে তেন্তে আপোনাৰ মোবাইলটো হেং মৰাৰ লগতে মোবাইলটো গৰম হৈও যাব পাৰে 4 নম্বৰ টপিকটো হৈছে আপুনি ইতিমধ্যে গম পাই চাগে আপোনাৰ যেতিয়া নেটটো স্লো হৈ থাকে আপুনি তেতিয়া যদি ইন্টাৰনেট ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ মোবাইলটো গৰম হৈ যায় আপুনি ইতিমধ্যে এটো ফলো কৰিছে চাগে যদি নাই কৰা আপুনি আজি ফলো কৰি চাব আপোনাৰ যেতিয়া নেটটো স্লো হৈ থাকে তেতিয়া আপুনি ইউটিউবৰ ভিডিও চালে বা সিবাইজাৰ অপেৰা মিনি এইবিলাক বা যদি আপুনি গান বা ভিডিও ডাউনলোড কৰে তেন্তে তেতিয়াও আপোনাৰ মোবাইলটো গৰম হৈ যাব পাৰে এটোকে আপুনি আপোনাৰ মোবাইলটো গৰম হোৱাৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে আপোনাৰ যেতিয়া নেটটো স্লো হৈ থাকিব যেতিয়া আপোনাৰ মোবাইলটো গৰম হৈ যাব তেতিয়া আপুনি মোবাইলটো 2 মিনিট সময় হলো ফ্লাইট মোড ৰাখি থব আৰু যেতিয়া আপোনাৰ নেটটো আহি যায় তেতিয়া আপুনি ইন্টাৰনেট ব্যৱহাৰ কৰি তো 5 নম্বৰ টপিকটো হৈছে আপুনি কেতিয়াও 4-5টা এপ একেলগে ব্যৱহাৰ নকৰিব মানে আপুনি ধৰক গেম খেলি আছে গেম খেলি থাকোতে আপোনাৰ ধৰক WhatsAppত এটা মেছেজ আহিলা আপুনি সেই মেছেজটো চালে বা আপোনাৰ আকু এটা ফেসবুকৰ মেছেজ আহে আপুনি ফেসবুকৰ মেছেজটো চালে তেনেকৈ আপুনি একেলগতে 4-5টা এপ ব্যৱহাৰ নকৰিব আপুনি যদি 4-5টা এপ একেলগৰ ব্যৱহাৰ কৰে তেন্তে আপোনাৰ মোবাইলে হেং মৰাৰ লগতে আপোনাৰ মোবাইলটো গৰম হৈ যাব পাৰে তো আপুনি চাগে এই 5টা টপিক ভালদৰে গম পালে আশা কৰো আপুনি এই 5টা টপিক ফলো কৰি আপোনাৰ মোবাইলটো অলপ হলো গৰম হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি তো আজিলৈ মানে ভিডিওটো যদি ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই টাটা জয় এখন